হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এতিয়া বৰ্তমান কাপোৰ ধুব গৈ আছোঁ। বহুতখিনি কাপোৰ তিয়াই থৈছোঁ, মানে একদম টাইম পোৱা নাই মানে ভিডিঅ' বনাবলৈ আজি। সেইটো কাৰণে মই আজি কাপোৰখিনি যেনে তেনে ধুই লওঁ। ধুই মেলি আপোনালোকক মই আৰু মানে ক'ত ক'ত গৈছোঁ, কি কৰিম মই আপোনালোকক দেখাই আছোঁ। মোৰ কাপোৰখিনি এতিয়া ধুই মেলি ওপৰত মেলি আহিবগৈ লাগিব। এতিয়া আপোনালোকে দেখিবলৈ পাব মই শ্বৰ্টৰ ওপৰত যাম। আপোনালোকে মই মোৰ নিজৰ কাপোৰ মানে কিমান কি লাগে এইবিলাক চব লেতেৰা পেতেৰা হৈ আছিলে কাৰণে এতিয়া ধুই লৈছোঁ। বৰ্তমান ধুই মেলি আৰু ৰুমত আহি মানে অকণমান আজি জিৰাব লাগিব। বহুত দিন মানে দিনত শুব পোৱা নাই মই। গাইজ, মই এতিয়া কাপোৰ ধুই আছোঁ। আপোনালোকে দেখিবলৈ পাইছে মই কাপোৰটো মানে ধুই মেলি মানে হেৰি কি বুলি কয়, এতিয়া শ্বৰ্টৰ ওপৰত যাম। আপোনালোকে শ্বৰ্টৰ ওপৰত মই আমাৰ শ্বৰ্টখন কেনেকুৱা আপোনালোকে দেখা পাব। মই দেখাই আছোঁ আপোনালোকক। মই থকা বিল্ডিংটোৰ শ্বৰ্টৰ ওপৰত মই গৈ আছোঁ। আপোনালোকক দেখাবলৈ দেখিবলৈ পাব। চাই থাকক। মই কাপোৰখিনি যেনে তেনে ধুই এটাই পেলাই মই আপোনালোকক দেখাই আছোঁ। এয়া কাপোৰখিনি ধুই শেষ হ'ব হৈছে আৰু আপোনালোকে চাই থাকক। গাইজ, মই আজি ডিউটি যাবলৈ নাপালোঁ। ডিউটিটো আছিলে বাৰু। কাপোৰ কানিৰ কথা চিন্তা কৰিয়েই মই মানে কাপোৰখিনি ধুই লওঁ, সেইটো কাৰণে ডিউটি নগ'লোঁ। এতিয়া ধুমধাম মানে কাপোৰখিনিয়ে ধুই থাকোঁ আৰু আজি। আৰু ৰুমত ঢেৰ অগৰং বগৰং কিবাকিবি কাম আছে, সেইখিনিও কৰিব লাগিব। আৰু নিজেও মানে সদায় সদায় ডিউটিত ব্যস্ত হৈ থাকোঁ, সেইটো কাৰণে নিজেও ফ্ৰেছ হ'ব পৰা নাই। গাইজ, এতিয়া মই কাপোৰ ধুই শেষ হ'ল। গাইজ, মোৰ এতিয়া কাপোৰ ধুই হৈ গ'ল। মই এতিয়া শ্বৰ্টৰ ওপৰত গৈ আছোঁ। আপোনালোকে চাই থাকক। মই শ্বৰ্টৰ ওপৰত গৈ কাপোৰ মেলিমগৈ এতিয়া। আৰু কাপোৰ ইমানখিনিমান আছেই ধুবলৈ। সেইখিনি দেৰিকৈ ধুম আৰু এইখিনি আপোনাক নেদেখুৱাওঁ আৰু আপোনালোকক। এতিয়া যিমানখিনি পাৰিছোঁ সেইখিনিকে ধুই পিনি এতিয়া মেলিবলৈ এয়া ৰাতিপুৱাই কাপোৰ মেলি থৈছিলোঁ। এইখিনি এতিয়া আঁঠুৱা আৰু এইবিলাক পাতি এইবিলাক আঁতৰাই লৈ মানে এই তিতা কাপোৰখিনি মেলিব লাগিব। এতিয়া কাপোৰখিনি মেলি এটালে আৰু এতিয়া ৰুমত গৈ অকণমান শুমগৈ। মানে বহুত দিন শুবলৈ পোৱা নাই দিনত, মানে সেইটো কাৰণে এতিয়া শুম আৰু এতিয়া গাইজ। আৰু আমাৰ ইয়াত ইমানেই ডাঙৰ ৰ'দ দিছে নহয়, আপোনালোকে ৰ'দত ওলালে কিজান কিবা হৈ যাব। এতিয়া মই এনেকুৱা ৰ'দত মানে ৰ'দৰ ছাঁটো ভালকৈ অহা নাই, আপোনালোকে দেখিব পোৱা নাই বাৰু ৰ'দৰ ছাঁটো। মই গম পাইছোঁ মানে কিমান ডাঙৰ ৰ'দ দিছে ইয়াত। এয়া গাইজ, আপোনালোকে দেখক। এইফালে আপোনালোকে চাবলৈ পাইছে ইমান ধুনীয়া ধুনীয়া বিল্ডিং আছে। এইবিলাক আৰু নতুনকৈ বনাইছে। এইবিলাকো মানে বহুত দাম আৰু ইয়াত মানে ৰুম লৈ থাকিবলৈ হ'লে মানে এটা প্লেটফৰ্মত মানে এনেকুৱা লৈ পিনি থকা নিচিনা হৈ গৈছে। মানে ইয়াত এটা ৰুমৰ পইচা কিমান, আপোনালোকে এটা ৰুমত থাকিবলৈ গ'লে 5,500। গাইজ, বহুত আমনি লাগি যায় ইয়াত থাকিবলৈ, তথাপিতো থাকিবলগীয়া হৈছে। এয়া মই কাপোৰ মেলিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। এয়া মানে ইয়াত তেনেকৈ আমাৰ তাত অসমত হোৱা হ'লে বাঁহৰ মানে এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ মেলা এনেকুৱা দাং বনাব পাৰিলোঁহেঁতেন। ইয়াত ৰছী বনাই দিছোঁ, মানে এইটো কাৰণে জলক তপক কৰিছে, মানে কাপোৰ গৈ মাটিত পৰিছেগৈ মানে। গাইজ, মোৰ এতিয়া ফাইনেলি কাপোৰ ধুই শেষ হৈ গ'ল। মই এতিয়া কাপোৰ ধুই শেষ হৈ পিনি এতিয়া মই ৰুমত আহি আছোঁ। আৰু মই মানে বহুত ভাল ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, সময় পোৱা নাই। মই বনাই আপোনালোকক দি আছোঁ, আপোনালোকে দেখিবলৈ পাব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা লাগিছে মোক মানে কমেণ্ট কৰি জনাব। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে, মোৰ যদি চেনেলটো ভাল লাগিছে, আপোনালোকে মুঠতে মোক ছাবস্ক্ৰাইব কৰিব, মৰম কৰিব, ছাপোৰ্ট কৰিব। আৰু মই আৰু আপোনালোকৰ কাৰণে মই বহুত ধামাকা ভিডিঅ' লৈ আহি আছোঁ, আপোনালোকে দেখিবলৈ পাব। গতিকে মই আজি মানে আপোনালোকক ভাল ভিডিঅ' বনাই দিব পৰা নাই। গাইজ, মোৰ এইটোৱে মানে নিজকে দুখিত। আৰু মই আজিৰ দিনটোত মানে অকণমান ফুৰিব যাম বুলি কৈছোঁ, যাব নোৱাৰে। এইটোৱে মোৰ মানে দুখ। আজিলৈ বাই বাই।